লংকালে গ'লে সকলো ৰাৱণ হয় এই কথাষাৰ আপোনালোকে নিশ্চয় শুনিছে চাগে সময় আছিলে 2014 চন অসমত তেতিয়া তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ কেন্দ্ৰত বিজেপি চৰকাৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ তেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী পদত নাছিলে তেওঁ আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট লখিমপুৰ সমষ্টিৰ পৰা সেইটো সময়ত তেওঁ কি বুলি কৈছিলে শুনো আহক অসমীয়া লোক অসমৰ বুকুটি আজি নিৰাপদ নহয় আমাৰ অস্তিত্ব সংকটত আছে আমাৰ কৃষ্টি সংস্কৃতি সভ্যতা মাটি বেটি অসুৰক্ষিত আনপিনে বাংলাদেশী মাত্ৰা বৃদ্ধি হৈ গৈছে কংগ্ৰেছে বাংলাদেশী দিনে নিশা আনি আছে আৰু অবৈধভাৱে সংস্থাপিত কৰিছে গতিকে সেইবাবে আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা আমি অসমীয়া ভূমিপুত্ৰ হিচাপে এখন বাংলাদেশী মুক্ত বিদেশী মুক্ত অসম নিৰ্মাণ কৰাটো আমাৰ প্ৰধান দায়িত্ব আৰু অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক নিৰাপত্তা প্ৰদান কৰাটো হৈছে প্ৰধান আমাৰ কৰ্তব্য গতিকে আগন্তুক দিনত সেই ধ্যান ধাৰণাৰে আমি অসমখন ভাৰতবৰ্ষৰ বুকুত শক্তিশালীভাৱে সজাই তোলাৰ আমাৰ সপোন আছে সব সময়ৰ খেল সময়ৰ লগতে মানুহৰ ডাঙৰ ডাঙৰ ঘাও ভৰি যায় সময়ৰ লগতে মানুহৰ বিচাৰধাৰাও সলনি হয় সময়ৰ লগতে পৰিৱেশ সলনি হয় সময়ৰ লগতে মানুহ সলনি হয় সময়ৰ লগতে মানুহৰ ভাৱনাও সলনি হয় জুন সৰ্বানন্দ সোণোৱাল চৰকাৰে 2016 চনত তৰুণ গগৈ চৰকাৰক গাদীৰ পৰা উফৰাই পেলাইছিলে জুন সৰ্বানন্দ সোণোৱালক জাতীয় নায়ক হিচাপে আখ্যা দিছিলে অসমৰ মানুহে কাৰণ তেওঁ অসমৰ খিলঞ্জীয়াৰ জাতি মাটি ভেটি সুৰক্ষাৰ কথা কৈছিলে আৰু তৰুণ গগৈ চৰকাৰক গাদীৰ পৰা তেওঁ উফৰাই পেলাইছিলে অকল বাংলাদেশীৰ মিয়াৰ ভয় দেখুৱায় যে কংগ্ৰেছে বাংলাদেশী মিয়াখিনিক ভোট বেংক হিচাপে ট্ৰিট কৰি আছে বুলি ভয় দেখুৱায় যোন জাতীয় নায়কে তৰুণ গগৈ চৰকাৰক গাদীৰ পৰা উফৰাই পেলাবলৈ সক্ষম হৈছিলে অকল বাংলাদেশী মিয়াৰ ভয় দেখুৱায় সেই সৰ্বানন্দ সোণোৱালে এতিয়া আকৌ বাংলাদেশী হিন্দুখিনিক অনাৰ কথা কৈছে যেন বাংলাদেশী নহয় এই যিখন কেবক লৈ পেলাই মানুহৰ মাজত যিটো ভুল ধাৰণা দিয়া হৈছে তেনেধৰণে অসমৰ জাতীয় জীৱন কোনো যুক্তিতেই ক্ষতিগ্ৰস্ত নহয় আমি পূৰ্বৰ পৰা এই কথাটো কৈ আহিছোঁ যে অসমৰ খিলঞ্জীয়া ৰাইজৰ মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য মান স্বাভিমান সকলো সুৰক্ষিত কৰিহে ভাৰত চৰকাৰৰ তৰফৰ পৰা সকলো দল অসমৰ জাতীয় নায়ক এতিয়া জাতীয় খালনায়ক হ'লগে যোন সৰ্বানন্দ সোণোৱালে বাংলাদেশী মিয়াৰ ভয় দেখুৱাই তৰুণ গগৈক গাড়ীৰ পৰা উফৰাব সক্ষম হৈছিলে সেই সৰ্বানন্দ সোণোৱালে আকৌ এতিয়া জাতীয় ডিজাস্টাৰক জাতীয় বিপদক জাষ্টিফাই কৰিব আৰম্ভ কৰিছে অকল গাড়ীৰ স্বাৰ্থত সব সময়ৰ খেল চাই থাকিব এদিন বিজেপি গাড়ীৰ পৰা গুচি যাব বেলেগ চৰকাৰ আহিব আকৌ বিজেপিৰ বিচাৰধাৰাও সলনি হ'ব আকৌ তেওঁলোকে বাংলাদেশীৰ বিৰুদ্ধে আকৌ বিদ্ৰোহ কৰিব আৰম্ভ কৰিব সব সময়ৰ খেল চাই থাকিব বিজেপিয়ে আচৰিত ধৰণৰ যুক্তি প্ৰদান কৰে বাংলাদেশৰ মিয়াখিনি যদি অসমত আহে তেতিয়াহ'লে আমাৰ খিলঞ্জীয়া মানুহৰ মাটি ভূমি ভেটি সুৰক্ষিত নহয় কিন্তু বাংলাদেশী হিন্দুখিনি আহিলে কেনেকৈ সুৰক্ষিত হয় বাৰু বাংলাদেশীয়ে হিন্দু হওক মুছলমান হওক এয়া সকলো এটা ষড়যন্ত্ৰ NRCৰ 20 লাখ মানুহত প্ৰায় 15-16 লাখ মান হিন্দু বাংলাদেশীৰ নাম বাদ পৰিছে সেই হিন্দু বাংলাদেশীসকলক ভোট বেংক হিচাপে ট্ৰিট কৰিবৰ কাৰণে ভোট বেংক হিচাপে পাবৰ কাৰণে বা ভোট বেংক হিচাপে তেওঁলোকক ইউজ কৰিবৰ কাৰণে সৰ্বানন্দ সোণোৱাল চৰকাৰে এই কাম কৰি আছে কাৰণ তেওঁলোকে ভালকৈ জানে যে সেই হিন্দু বাংলাদেশীসকল যোনবোৰ যাৰ নাম NRCৰ পৰা বাদ পৰিছে তেওঁলোকক বাংলাদেশ চৰকাৰে কেতিয়াও গ্ৰহণ নকৰেগৈ তেতিয়াহ'লে তেওঁলোকক আশ্ৰয় দি পিনি তেওঁলোকক এখন মৰম দয়া দেখুৱাই পিনি চোৱা আমি তোমালোকৰ কাৰণে এইটো কৰিলোঁ বুলি কৈ পিনি তেওঁলোকক ভোট বেংক হিচাপে তেওঁলোকৰ এটা পাৰ্মানেণ্ট ভোট বেংক হিচাপে ইউজ কৰিবৰ কাৰণে এই সকলো কৰি আছে আপোনালোকে যদি এই ভিডিঅ'টো ফেচবুকত চাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব যদি ইউটিউবত চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব আৰু বেল আইকন দবাব নাপাহৰিব ধন্যবাদ